গাইছ আপোনালোকে চাব পাৰে এইটো মেটেকাৰ টুপি হয়। চকীখন এই চেয়াৰখন কি ধুনীয়া এটা আৰ্হিত বনাইছে। নমস্কাৰ, হোৱাটছআপ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' আপোনালোকে টাইটেল আৰু থাম্বনেইল চাই নিশ্চয় গম পাইছে আজি ক'লৈ গৈ আছোঁ। আমাৰ গোলাঘাটৰ মইনাপাৰত এখন নতুনকৈ বেম্বো ৰিজৰ্ট খুলিছে, গ্ৰীণ ভেলী বেম্বো ৰিজৰ্ট বুলি কয়। ত' তালৈকে গৈ আছোঁ। মানুহে কোৱা মতে তেনেকৈ ৰিজৰ্টখন গোটেই বাঁহেৰে বনোৱা হয়, বহুত ইউনিক বস্তু আছে বুলি কৈছে। ত' গৈ চাওঁ কি হয় তাত। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো অন কৰি দিব। আপোনালোকে ভিডিঅ'টো চাই পেলাই শ্বেয়াৰ কৰি দিব যিমান পাৰে বন্ধু বান্ধৱীৰ লগত, ফ্ৰেণ্ডছৰ লগত, আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ত' এতিয়া যাওঁতে ইমান নেদেখাওঁ আৰু একেবাৰে তাত গৈ দেখাই আছোঁ ভিডিঅ'টো। ত' ভিডিঅ'টো চাই যাব আগলৈকে। লেটছ গ'। ফাইনেলি পাই গ'লোঁ গ্ৰীণ ভেলী বেম্বো ৰিজৰ্ট। এইখন হৈছে গ্ৰীণ ভেলী বেম্বো ৰিজৰ্ট। এইটো এণ্ট্ৰিটো হয়। ইয়াত চব বাঁহেৰে বনোৱা আছে। ইউ কেন চি খুব এটা ধুনীয়া লোকেশ্যনত আছে এইটো। এতিয়া সোমাই যাওঁ ভিতৰলৈ। এণ্ট্ৰিটো এনেকুৱা হয়। ইয়াত আপোনাৰ দুটা কটেজ আছে আৰু এইপিনে মেইন এণ্ট্ৰেঞ্চটো হয়। ইয়াত কিছুমান বাঁহৰ সামগ্ৰী আছে, এইটো জাৰ আছে, তেনেকৈ বটা চব বাঁহেৰে বনোৱা হয়। এইটো প্লেচ মানে ৰিলেক্সিং কৰিবলৈ বহুত ধুনীয়া হয়। আপোনাৰ খানা লিষ্টখন ইয়াতে আছে, সেইখন আপোনালোকে চাই ল'ব পাৰে। প্ৰাইচবোৰ ভালেই প্ৰাইচ। ইয়াত বেক চাইডটো চাব পাৰে আপোনালোকে, এটা ধুনীয়া লোকেশ্যনত আছে। এতিয়া ৰিজৰ্টখনৰ অ'নাৰক চিনাকি কৰাই দিছোঁ। দাদা আপোনাৰ নামটো? মোৰ নাম প্ৰণৱ বৰা। এতিয়া আগতে ডেক'ৰেশ্যনৰ ধৰক বস্তুখিনি বনাওঁ। হয়। সেই ডেক'ৰেশ্যনৰ বস্তুখিনি ধৰক বনাই এনেকৈ আপোনাৰ মই প্ৰথম নিজৰ ঘৰৰ কাৰণে বনাইছিলোঁ দেই বস্তু। তাৰপৰা সেই তেনেকৈ ক'তো শিকাও নাই ধৰক, আপোনাৰ নিশিকাকৈ সেই তেনেকৈ বনাই নিজে বনাওঁ নিজে ইয়াত সকলো যিখিনি বস্তু দেখিছে চব আপোনাৰ মই নিজে বনাওঁ। আৰু ভাইটি মোৰ লগত আছে, সিও ধৰক সহায় কৰে বা দেউতাও সহায় কৰে। সেই তেনেকৈ আপোনাৰ ডেক'ৰেশ্যনৰ বস্তুখিনি বনাই ধৰক এনেকৈ ছ'চিয়েল মিডিয়া ফেচবুকত মানে দিওঁ এৰো। সেই তেনেকৈ পচন্দ কৰে, এই বস্তু বিচাৰে, দিওঁ, তেনেকৈ কুৰিয়াৰো কৰোঁ লাহে লাহে। আৰু চিন্তা কৰিলোঁ এনেকৈতো বনাই থাকিলে নহ'ব, জেগা এডোখৰ প্ৰয়োজন হ'ব। সেই তেনেকৈ আপোনাৰ মানে শ্ব'ৰুম এটা কৰিম। মেটেকাৰো মই যিহেতু মেটেকাৰো বনাওঁ, মই তোমাক দেখুওৱা নাই, মেটেকাৰ দেখুৱাম মই। তেনেকৈ আপোনাৰ সেই বস্তুবিলাক বনাওঁ। তাৰপৰা এনেকৈ ষ্টাৰ্ট কৰিলোঁ। ষ্টাৰ্ট কৰি লাহে লাহে ধৰক মই সৰুকৈ বনাম বুলি ভাবিছিলোঁ। তাৰপৰা সৰুকৈ চিন্তা কৰিলোঁ শ্ব'ৰুমটো কৰিম, লগতে এখন ভাল ধৰক গোলাঘাটত আমাৰ এনেকুৱা এটা পৰিৱেশৰ এনেকুৱা নাই মানে। সেইকাৰণে ভাবিলোঁ এখন ৰেষ্টুৰেণ্টো ধৰক ৰিজৰ্টো হেৰি কৰোঁ। মই লাহে লাহে মানে মনতে ভাবি থৈছোঁ লাহে লাহে ইয়াতে ধৰক আপোনাৰ কোনোবা গেষ্ট আহিলে ৰাতি থাকিব পৰা সেইটো ব্যৱস্থা কৰিম। লগতে আৰু এটা ৰুম আপোনাৰ মই খুলিম। এইটো বাৰ্থডে পাৰ্টি হওক, সৰু সুৰা কিবা কিবি কনফাৰেঞ্চ হওক, তেনেকুৱা মিটিং সেই কৰিব পৰা তেনেকৈ কৰিম বুলি ভাবি থৈছোঁ মনতে। খুব সোনকালে চাগে আপোনাৰ গোটেইকেইটা কাম মই আৰম্ভ কৰিম। এতিয়া লাহে লাহে জেগাটো কম হৈছে যিহেতু, হ'লেও মানে খুব ধুনীয়া এটা পদক্ষেপ মানে। হয় হয়। আৰু লোকেশ্যনটো এটা বিৰাটেই ধুনীয়া। লোকেশ্যনটো ধুনীয়া, এইফালে বিল আছে পিছফালে, ধুনীয়া এটা লোকেশ্যনত আছে। একদম সেউজীয়া মানে গ্ৰীণ। আৰু নামটো আপোনাৰ গ্ৰীণ ভেলী দিছোঁ, গোটেই পৰিৱেশৰ গোটেই গ্ৰীণ আপোনাৰ সেই তেনেকৈ। আৰু এই আপোনাৰ চেনেলটো চাব, সকলোৱে ছাবস্ক্ৰাইব কৰিব। আপোনাৰ চেনেলটো আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ মই। ধন্যবাদ। গাইছ আপোনালোকে চাব পাৰে এইটো মেটেকাৰ টুপি হয়। এইটো হেলমেটৰ ষ্ট্ৰাইপ লগোৱা আছে, বৰ ধুনীয়া ফিনিচিং এটা আহিছে। আৰু এইটো দাদাই বোলে বিক্ৰীও কৰে, এতিয়া বৰ্তমান ষ্টকত নাই। এইটো হৈছে মেটেকাৰ বেগ, আৰু এইটো হেণ্ড বেগ হ'ব ন, ছাইড বেগ। খুব ধুনীয়া। হয় হয়। এইখন এখন বাঁহৰে নিৰ্মিত পৰ্দা হয়, চব বাঁহৰ বনোৱা। নৰ্মেলি নঙলাবোৰ এনেকৈ হৰাইজণ্টেলি থাকে, কিন্তু এইখন ভাৰ্টিকেলি বনোৱা হৈছে। খুব ধুনীয়া এটা আৰ্হি।
ত' ইউ কেন চি এই চকীখন এই চেয়াৰখন কি ধুনীয়া এটা আৰ্হিত বনাইছে, চব বাঁহেৰে বনোৱা হয়, বৰ ধুনীয়া ফিনিচিং এটা দিছে। ত' ৰেষ্টুৰেণ্টখন এখন ধুনীয়া লোকেশ্যনত আছে, এইটো পাছফালৰ ভিউটো হয়, এখন বিল টাইপ হয় এখন। ৰুটি আৰু মাংস অৰ্ডাৰ দিছিলোঁ, এয়া আহিলে, খানাটো খাই চাওঁ কেনেকুৱা হয়, তাৰপিছত জনাই আছোঁ। গৈ থাকোঁ দাদা, ঠিক আছে আহিম নিশ্চয়। ত' এতিয়া বেম্বো ৰিজৰ্টৰ পৰা আহিলোঁ, তাত এণ্ড কৰিব নোৱাৰিলোঁ ভিডিঅ'টো। ত' এতিয়া ঘৰলৈ গৈ আছোঁ আৰু বিউটিফুল লোকেশ্যনত আছে, এটা নেচাৰেল প্লেচত আছে, প্লেচটো বহুতেই ভাল, খানাটো অ'কে আৰু অ'নাৰজনক লগ পাই ভাল লাগিলে, প্ৰণৱ দাক। আৰু বহুতো ইউনিক বস্তু আছে। আপোনালোকৰ ধনশিৰি ব্ৰিজ পাৰ হৈ মইনাপাৰা বুলি কয় জেগাডোখৰ, গাঁৱৰ ভিতৰত আছে অলপ লোকেশ্যনটো। এতিয়া ৰিজৰ্টখন নতুনকৈ খুলিছে, বেছি দিন নাই হোৱা, 1 মাৰ্চত তেওঁলোকে অ'পেনিং কৰিছে আৰু এক্সটেণ্ড কৰিম বুলি কৈছে। মাটিও আছে যথেষ্ট, আৰু যদি কোনোবা দূৰৰ পৰা গেষ্ট আহে তেতিয়া থকাৰো ব্যৱস্থা আছে তাত। চ' এইটো এটা ভাল পদক্ষেপ লৈছে। ত' আপোনালোকেও ডেফিনেটলি যাব পাৰে আৰু তাত নেচাৰৰ ভিউটো এনজয় কৰিব পাৰে, ৰিলেক্সিং জেগা হয়। ত' আৰু বেছি কথা নকওঁ, যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, যদি চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। চ' লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। টিল দেন টাটা, বাই বাই।